ও পেডেল মারি 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 ও ভন্তি সাইকেল চলাই যাম ও দুলি এৰি 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 ও ভন্তি তোমাৰে ঘৰ পাম। তাৰমানে কি হয়, মই আগৰ জন্মদিনখিনি আগতে পাতি আছিলো, কিন্তু ইমান কম পাতিছিলো। যেতিয়া বাবু হলো আৰু হয় তেতিয়াৰ পৰা অলপ বেলেগ বেলেগ ধৰণে ফেন ফলোয়িং খিনি, ফেন যিখিনি আছে হয় সেইখিনি আহি ঘৰত আজি যেনেকে বহুত আহিছে, হয় তেনেকে সেই ফেমিলিৰ পৰা অহাটো মানে বুজি পাইছে ন, মিডিল অলপ ক্লাছ হয় মিডিল মিডিলতকেও তলৰ। হয় যে মই নাই গানে নাই গাম তেনেকুৱা কিবা নাই আছিল নাই, মই গানৰ মানুহেই নাছিলো। হয় তাৰপিছত মই মানে আচলতে পাণ্ডু কলেজত মই BSc কৰিছিলো। হয় ফটো উঠিম ফটো উঠিম ফটো উঠিম অ আছোন দালি বেজা বুলি কোৱা একেলগে খুলি যাব বাবুদাক কিদৰে শুভেচ্ছা দিম, আমিও মানে ইমান সামৰ্থ্য নহয়। এখন আমি অসমীয়াৰ ফুলাম গামোচাৰে এখন তেওঁক মানে গিফ্ট হিচাপে দিব বিচাৰিছোঁ। জয়ন্ত আছে আমাৰ লগত, জয়ন্তই এখন ফুলাম গামোচা তেখেতক পিন্ধাই দিব। নমস্কাৰ, মই ৰঞ্জন আৰু আপোনালোকে চাই আছে আৰ্ট কিটচেন। আৰ্ট কিটচেনৰ মজিয়াত আমি প্ৰত্যেক দিনাই বিশেষ অনুষ্ঠান ৰাখোঁ। আজিৰ অনুষ্ঠানটো অকণমান ব্যতিক্ৰম। এইকাৰণে ব্যতিক্ৰম, আজি আমি উপস্থিত আছোঁ বাবুদাৰ ঘৰত। আচলতে বাবুদাৰ আজি জন্মদিন। বাবুদাক এই চেগতে আমাৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ যাতে আগলৈ সাংস্কৃতিক জগতখনত কাম কৰি আগবাঢ়ি যায়। যিহেতু সাংস্কৃতিক লাইনো মানুহ আৰু সেইটো সাংস্কৃতিকে কাম কৰিব লাগিব। হয় দাদা, জন্মদিন এইবাৰ কিমান বছৰ হ'ল? এইবাৰ 48 বছৰত ভৰি দিলো। 48 years। আপোনাৰ মনত থকা জন্মদিনটো সৰু কালৰ মনত থকা কিবা অভিজ্ঞতা? তাৰমানে কি হয়, মই আগৰ জন্মদিনখিনি আগতে পাতি আছিলো, কিন্তু ইমান কম পাতিছিলো। যেতিয়া বাবু হলো আৰু তেতিয়াৰ পৰা অলপ বেলেগ বেলেগ ধৰণে ফেন ফলোয়িং খিনি, ফেন যিখিনি আছে সেইখিনি আহি ঘৰত আজি যেনেকে বহুত আহিছে, তেনেকে পাতে। মনত থাকিব, মনত কৰিবলগীয়া তেনেকুৱা মানে সদায় মনত কৰিব লগা, সদায় নতুন নতুন পাওঁ। মানে যেতিয়া মানে অনুৰাগী খিনি আহে ভাল লাগে আৰু। এতিয়া বস্তুবিলাক বেলেগ হৈ গ'ল, বাবু হোৱাৰ পিছত বস্তুবিলাক বেলেগ হৈ গ'ল। এতিয়া আগতে স্কুলত থকা কলেজীয়া সেইবিলাক তাৰমানে বেলেগ আছিলে, সেইবিলাক এনেকে নাপাতিছিলো। কেক কটা মনতে নাছিল, কিন্তু বাবু হোৱাৰ পিছত কেক চেক আমি মানে অলপ সেই ফেমিলিৰ পৰা অহাটো মানে বুজি পাইছে ন, অলপ মিডিলতকেও তলৰ। সেই ফেমিলিৰ পৰা অহা, এইবিলাক নাছিল ইমান। কিন্তু মানে কি হয়, বাৰ্থডে বুলি কোনো হেৰি নাই। যেতিয়া মই বাবু হলো তেতিয়া মানে গম পালে যে 1 ডিচেম্বৰ বাবুৰ জন্মদিন, তাৰপিছত তেনেকে অলপ চেলিব্ৰেট কৰা যায় আৰু। কিন্তু আজি বাবুদাই কেইটা কেক আছিলে, কেইটা কেক কাটিলে আপুনি? এতিয়ালৈকে 5টা কাটিলো। 6টা কাটিলো। 6টা কেক একেলগে কাটিলে? একেলগে কাটিছো বাবুদা আজি, মানে অলপ সময়তে। একেলগে 6টা কেক কাটি মানে গোটেই অনুৰাগীসকল আহিছিলে আৰু লগৰ বিলাকো আহিছিলে। বাবুদাৰ কিন্তু বাৰ্থডে আজিয়ে নহয়, কিন্তু কালিৰ পৰাও ষ্টাৰ্ট হ'ব বেলেগে বেলেগে। সেইটো মই এটা কথা কৈ দিওঁ, মোৰ বাৰ্থডে তাৰমানে তেনেকে একো বেলেগ চেলিব্ৰেট কৰা নহয়। পূজা এখন পাতে তাৰমানে, আৰু মোৰ প্ৰত্যেকবাৰে সত্যনাৰায়ণ পূজা পাতে। তো সেই পূজাতে মই ৰাতিটো যাই, মোৰ কাইলৈৰ পৰাহে মোৰ আৰম্ভ হ'ব। মানে অ'ত খানা ত'ত পাৰ্টি, এনেকে টাইপ চলি থাকিব। মানে য'ত যায় আৰু য'ত যাওঁ, আৰু বহুত ফোন আহি আছে, আমাৰ তাত কেতিয়া আহিব, আমাৰ তাত কেতিয়া আহিব, তেনেকুৱা আৰু পাৰ্টি হৈ থাকিব। যিহেতু আপুনি জুবিন দাৰ লগত বহুতো মানে সেই প্ৰিয় আৰু জুবিন দা, আপোনাৰ জুবিন দাই কি কৈছে আজি জুবিন দাক বহুত দিন হ'ল লগ পোৱা নাই আচলতে। আজি বহুত বিজি যে, তেনেকুৱা তেওঁক লগ পোৱা হোৱা নাই এতিয়ালৈকে। দাদা, বাৰ্থডেৰ লগতে এটা কুৱেশ্যন সুধিব বিচাৰিছো, আপোনাৰ টাৰ্ণিং পইণ্ট বুলি ক'লে এনে চাব গ'লে লখিমী মোৰ এলবাম, কিন্তু তাৰে আগতে মোৰ ৰ'ড এলবামটো ওলাইছিল। কিন্তু সেইটো মানে অসমত প্ৰচাৰ হোৱা নাছিল, কিন্তু লখিমী বেছি প্ৰচাৰ হৈ গ'ল তাৰমানে। কিন্তু ৰ'ডখনো এনেকুৱা নাছিল যে ৰ'ডখন পেলাই দিব লগা এলবাম নাছিল তাৰমানে। আজিও মই ৰ'ডৰ গান গাই থাকো তাৰমানে। ৰ'ডখন মোৰ একক কণ্ঠৰ এলবাম। এই ৰ'দ ওলালে ভনীতি চকু চাতে মাৰি ধৰে, আলিয়ে পদূলিয়ে চাই দেখিলো, জীৱ নমলা ঘৰ, সোণজনী, চব গানে তাৰে হিট আছিল। কিন্তু সেইখনৰ মোৰ একক কণ্ঠৰ গান আছিল তাতে।
সেইখনৰ আঁৰত কোন আছে, কোনে কোনে সেই সহায় কৰিছিল? মই শুনিছিলো যে আপোনাৰ আজাৰা সভাঘৰত আপোনাৰ আগতে আপোনাৰ গান ওলালে আপোনাৰ সাউণ্ড চিষ্টেম লগাই পেলাই এনেকুৱা হৰ্ণ লগাই পেলাই বজোৱা হয়। নাই সেইটোতো বজোৱা হৈছিল, হয়, তাৰমানে মইতো ফ্ৰীত ফাৰ্ষ্ট। চবটো ফ্ৰী, মই এলবাম মানে ফ্ৰী কেছেটবিলাক, তেতিয়া কেছেট আছিল, কেছেটবিলাক বিলাইছিলোঁ। হয়, আৰু মোৰ বন্ধুখিনি মেইনলি আছিল তাৰমানে তাতে, হয়, চন্দন, ৰেকিবুলক বাৰু লক্ষ্মীত লগ পাওঁ, হয়। ভগৱান, ইবজন, এনেকে মিলিয়ে তাৰমানে আমি কামখিনি কৰিছিলোঁ। ৰ'দৰ এলবামটোৰ গোটেই গান আমি নিজে কৰিছিলোঁ। বাবুদা, আপুনি আগতে আপুনি এই বাবু বৰুৱা হোৱাৰ আশা আছিল নেকি? নে হ'ম বুলি ভাবিছিল নে পঢ়ি থাকোতে? যে মই নাই নাই গানে গাম তেনেকুৱা কিবা নাই আছিল নাই নেকি? মই গানৰ মানুহেই নাছিলোঁ। হয়, তাৰপিছত মই মানে আচলতে পাণ্ডু কলেজত মই BSc কৰিছিলোঁ। হয়, এনেই মোক আগৰ পৰা মই গীটাৰ বজাইছিলোঁ অলপ। হয়, গীটাৰ বজাওঁতে ইণ্টাৰেষ্ট আহি যায় ন। হয়, এনেই আজাৰা সভাঘৰত মই এদিন গুণগুণালোঁ। ডিগ্ৰী পাছ কৰাৰ পিছৰ কথা। হয়। কোনোবা মানুহে ভাল পালে। হুম, হুম। স্কুলত মই অলপ অলপ কম্পিটিশ্যন কৰিছিলোঁ। হয়, স্কুলত মানে কলেজত, মানে আমাৰ ৰাজদৱাৰত পঢ়িছিলোঁ, ৰাজদৱাৰা হায়াৰ ছেকেণ্ডাৰী। হয়, হায়াৰ ছেকেণ্ডাৰীত অলপ কম্পিটিশ্যন কৰিছিলোঁ। হয়, কিন্তু হেৰিত ডিগ্ৰীৰ পিছত মই পুৰা সোমাই যাওঁ তাতে গানত। আৰু এইটো বাবু বৰুৱা বুলি কথা নাই আচলতে, হয়, বাবু বৰুৱা হ'ম বুলি কোনো কথা নাই। কিন্তু গান ভাল পাইছিলোঁ, মানুহে মই মানুহৰ মানে কথাখিনি বেছি শুনিছিলোঁ। মানে কয় যে হয়। ইয়াৰ এনেকুৱা ভইচ, এনেকুৱা গান গাব পাৰিব। তেনেকে চাগে মনত কিবা আহিছিল, কিন্তু ইমান ক'ব নোৱাৰিম যে বাবু বৰুৱা হ'ম মানে ইমান হুম, ডাঙৰ, ইমান হুম, মানে যিটো আজি পপুলাৰ আৰু হয়, কিমান ডাঙৰ নাজানো, হুম। যিটো পপুলাৰ সেইটো হ'ম বুলি ভাবা নাছিলোঁ। আপোনাৰ ঘৰৰ পৰা কেনেকুৱা চাপৰ্ট কৰিছিলে? সদায় ছাপোৰ্ট দিয়ে পুৰা ঘৰৰ পৰা। পেডেল মাৰি মাৰি আপোনাৰ আজি উম, হিট উম, এনেকুৱা। যদি অকনমান পেডেল মাৰি শুনিব পাৰো। অ', বহুত দিন শুনা নাই কিন্তু পেডেল মাৰি। এইটো মঞ্চত গায়ে থাকো ইমান। দুই লাইন। পেডেল মাৰি 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 ও ভন্টি চাইকেল চলাই বাবুদা, এটা কথা যাম। সুধিব বিচাৰিছো ইয়াতে। পেডেল মাৰি মাৰি কাক চাব গৈছিলে আপুনি? এনে ৰিয়েল? তাৰমানে এনে ৰিয়েল এইটো এনেও বহুতৰ ক্ষেত্ৰত হয় এইটো। হয়। আপুনি এইটো কাৰোবাক চাব গৈছিল চাব নেকি? গৈছিলোঁ, আছিলোঁ সঁচাকে আজাৰতে আছিল, হয়। বেছি দূৰত নাছিল। হুম, হুম, এইটো বহুত দিন আগৰ ঘটনা, কিন্তু ৰেকিবুলে লিখিছে আৰু সুৰ কৰিছে। হুম, কিন্তু মিলি গৈছিল আৰু হয়, এইটো গানটো আচলতে বহুতৰ লগত মিলি যায়। হয়, হয়। সকলোৰে লগতে মানে আমাৰ যুৱ চাম হওক। আগৰ দিনৰ মানুহত হুম, বেছি মিলিছিল আৰু হুম, এই হুম। গানটো সেইটোৱে। গানটো ষ্টাৰ্ট কৰো। ও পেডেল মাৰি 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 ও ভন্টি চাইকেল চলাই যাম। পদূলি এৰি 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 ও ভন্টি তোমাৰে ঘৰ পাম। পদূলি মূৰতে গৈ তোমালৈ বাটে চাম। ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম। পদূলি এৰি 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 ও ভন্টি তোমাৰে ঘৰ পাম। হ'ব। খুব সুন্দৰ বাবুদা। কিন্তু আপোনাক পেডেল মাৰিত বহুতেই চিনি পায়। পেডেল মাৰি বেলেগ অ', গান যিহেতু বহুতো গান ভাল পায় আপুনি, কিন্তু পেডেল মাৰি বুলি ক'লে বাবু বৰুৱাৰ কথা মনলৈ আহে। মনত আহে। সেইটো গান সকলোতে মানে বাজিছিল আৰু। বাজিছিল। এইটো এটা বিৰাট ডাঙৰ কথা যে বাহিৰত মানে হয়, মই ইণ্ডিয়া বুলি ক'লে ভুল হ'ব। হয়, ইণ্ডিয়াৰ বাহিৰতো এইটো গান বিৰাট হিট তাৰমানে হুম, হা। আৰু এইটো গান ভাৰতৰ বহুত ঠাইত তাৰমানে বহুত ভাষাত এইটো হুম, হুম, বনাইছে, মানে হয়, বনাইছে। প্ৰায় মই এতিয়ালৈকে ৬-৭টা মান ভাষা শুনিছোঁ। কিন্তু তেওঁলোকে তেওঁলোকৰ নাম দিছে, কিন্তু এইটো কিন্তু আচলতে মোৰ গান। হয়, মোৰ গান হয়। সেইটো কিন্তু ভালো লাগে হুম, একফালেদি হুম, হুম। যে মোৰ গান এটা অন্তত ইণ্ডিয়াৰ বহুত ঠাইত নকল কৰিছে, মানে মানে ভাল লাগে। অসমীয়াক ফ'ল' কৰিছে। অসমীয়া ফ'ল' কৰিছে, সেইটো ভালো লাগে। কিন্তু সেইটো মানে এটাই বেয়া লাগে, ইনফৰ্ম মোক কৰা নাই কিন্তু হয়, এতিয়ালৈকে বহুত। একচন লোৱাৰ কথাও নাহে বাৰু, হুম, কিন্তু বেয়া লাগে হুম, যে হুম, মোৰ নামটো অন্তত দিব লাগিছিল তাত, আহ, দিয়া নাই কিন্তু। বাবুদা, নতুন প্ৰজেক্ট কি আহি আছে আপোনাৰ? নতুন প্ৰজেক্ট মোৰ বহুত চলি আছে। লকডাউনত তাৰমানে ইমান কাম কৰিছোঁ। হুম, হুম, লকডাউনত কাম কৰোঁতে লকডাউনৰ হেৰিখিনি এতিয়া ৰৈ গ'ল তাৰমানে। হয়, এতিয়া মই ৰিচেণ্টলি হৈ গ'ল, মই কি কৰোঁ দিছোঁ। হয়, ভূপেন হাজৰিকাৰ দেৱৰ এটা গান, মই হয়, ভূপেন হাজৰিকাৰ দেৱক লৈ এটা গান দিছোঁ। তাৰপিছত আৰু ৰবি শৰ্মা, অমৃতা গগৈ এনেকে এটা পূবৰ বেলি বুলি গান এটা হয়, ৰিলিজ কৰিছোঁ। আৰু এতিয়া মোৰ একদম সোনকালে শ্বৰ্টলি মোৰ বহুত কেইটা গান ৰিলিজ হ'ব, হয়। 4-5টা মান গান। দৰ্শকসকল যিসকলে চাই আছে, বাবুদাক উইচ কৰিব পাৰে আমাৰ ভিডিঅ'ৰ জৰিয়তে, জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। বাবুদাই নেক্সট ভিডিঅ'ত ক'ব শুভেচ্ছাবিলাক চাব, মই আপোনালোকক জনাম।
দাদা আজি শেষ কৰিম। আপুনি লাষ্ট কি মানে কি কৰি আছে এতিয়া বৰ্তমান? বৰ্তমান মানে মই সেই গানৰ কামে যথেষ্টখিনি কৰি আছো, কিন্তু বিশেষ আজিও মই এটা গান ৰিলিজ দিয়াৰ কথা আছে, কিন্তু মই জন্মদিনত, কিন্তু মই নোৱাৰিলো তাৰমানে ইমান বিজি চিডিউল কিবা কিবি চলি আছে, অমুকৰ অসুবিধা তমুকৰ অসুবিধা, তো সেইকাৰণে কৰা নহ'ল। শেষত মই এটা কথা ক'ম, ভালকৈ থাকক চবে, সকলোৰে ভাল হওক, মংগল হওক, অসমবাসী ৰাইজৰ ভাল হওক, তাৰে কামনা কৰিছোঁ।